হেল্ল' এভৰিৱান, মই মৃদুলাই বহুত দিনৰ মূৰে আপোনালোকৰ ওচৰলৈ ভিডিঅ' লৈ আহিছোঁ। কিছুমান অসুবিধাৰ কাৰণে ভিডিঅ'বোৰ বনাব পৰা নাই, কিন্তু শ্বুট কৰি থৈছোঁ, দিব পৰা নাই। এয়া কেঁচা আমৰ দিনতে এটা আচাৰ বনাইছিলোঁ, কিন্তু আজিহে দিছোঁ। আৰু আপোনালোকে ভিডিঅ'বোৰ চাব বুলি আকৌ আশা থাকিলে। এতিয়া মই আম দুটা ভালকৈ বাকলি গুচাই লৈছোঁ, ভালকৈ পানী ইয়াত মই ব্যৱহাৰ কৰা নাই, ভালকৈ শুকুৱাই লৈছোঁ। আৰু আম দুটা এনেকৈ পিহনাত ভালকৈ পিহি লৈছোঁ। গুটিটো নিদিব, গুটিটো দিলে বেয়া হয়। আৰু গুটিটো ওচৰ পোৱা সময়ত মই আঁতৰাই দিছোঁ। এই দেখিছেনে দুটা আমেদি কিমানখিনি ওলালে আম। আৰু আম দুটা ঘৰৰ আছিলে, আৰু সেইকাৰণে ডাঙৰো আছিলে, বহুতখিনি আম ওলাই গৈছে মোৰ দুটা আমেদি। আৰু টেঙা ইমান নাছিলে আমটোত, সেইকাৰণে মই সৰু কাপেৰে 2 কাপ মই চেনি দিছোঁ। যদি আমবোৰ টেঙা হয় তেনেহ'লে চেনিৰ পৰিমাণটো বঢ়াই দিব পাৰে, কিন্তু এতিয়া এইটো ইমান টেঙা নহয় কাৰণে মই 2 কাপ চেনিয়ে ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া চেনিখিনিত ভালকৈ আমখিনি এনেকৈ অকণ সময় সানিব লাগিব, যাতে চেনিখিনি ভালকৈ গলি যায়। এয়া দেখিছেনে, চেনিখিনি ভালকৈ গলি গ'লগৈ, কিমানখিনি পানী ওলাইছে। খুব বেছি 10-15 মিনিটমান এনেকৈ ৰাখি থৈছিলোঁ, তাৰপিছতে এনেকৈ চেনিখিনি গলি পানীবোৰ ওলাই গৈছে। এতিয়া কেৰাহী মই গৰম কৰি থৈছোঁ। অলপো তেল চেল ব্যৱহাৰ নহয় দেই এই আচাৰত। আমখিনি ইয়াত মই কেৰাহীত দি পেলাই অলপ সময় এনেকৈ ভাজিম। অলপ সময় ভাজিব লাগিব, যাতে আমৰ কেঁচাৰ ভাৱটোও নাইকিয়া হৈ যায়। এয়া দেখিছেনে, মই অলপ সময় এনেকৈ ভাজি আছোঁ, ভাজি অকণমান শুহিব লাগিব। এতিয়া উতল এটা আহি গৈছে, দেখিছেনে কালাৰটো বহুতখিনি চেঞ্জ হৈ গৈছে। এয়া উতল আহি গৈছে, আৰু এতিয়া মই ইয়াত ব্যৱহাৰ কৰিম এচামুচ ৰেড চিলি পাউডাৰ। অকণমান মানে জ্বলা জ্বলা লাগি থাকিলে ভাল লাগে দিয়কচোন, আৰু টেঙা মিঠা জ্বলা এটা ধুনীয়া সোৱাদো আহে। সেইকাৰণে মই এচামুচে ব্যৱহাৰ কৰিছোঁ ৰেড চিলি পাউডাৰটো। আমৰ পৰিমাণ বেছি হ'লে বস্তুবিলাকৰ পৰিমাণো বাঢ়ি গৈ থাকে। আৰু ইয়াত মই এচামুচ জিৰা গুড়া ব্যৱহাৰ কৰিছোঁ। জিৰা গুড়া দিলে মানে ফ্লেভাৰটো বিৰাট ধুনীয়াকৈ আহে। এনেকৈ জিৰা গুড়াও মই এচামুচ দি দিছোঁ। এতিয়া বস্তুখিনি মই ভালকৈ এনেকৈ মিক্স কৰিম আমখিনিৰ লগত, অলপ সময় এনেকৈ ভাজিম। আৰু কালাৰটো দেখিছেনে চেঞ্জ হৈ গৈছে, ৰেড হৈ গ'লগৈ। জলকীয়া গুড়া দিয়াৰ কাৰণে এনেকুৱা হৈ গ'লগৈ কালাৰটো, কিন্তু বিৰাটেই ভাল লাগে। আপোনালোকে ৰুটি বা লুচিৰ লগত এনেকৈ খাব পাৰে, বিৰাট মানে সোৱাদ লাগে। আৰু এতিয়া মই অকণমান নিমখ এড কৰিছোঁ, মানে টেঙা মিঠা হ'লে অকণমান নিমখ অকণ দিলে সোৱাদটো বেছি ধুনীয়াকৈ আহে, হয়নে? সেইকাৰণে মই ইয়াত নিমখ অকণমান ব্যৱহাৰ কৰিছোঁ। এনেকৈ গোটেইখিনি অকণ লৰাব লাগিব। আৰু দেখিছেনে কিমানখিনি শুহি গ'লগৈ আমখিনি। বেছি টানকৈও ৰাখিব নালাগে, বেছি ঢিলাও কৰিব নালাগে, এটা জোখত ৰাখিব লাগে আমখিনি। মই আপোনালোকক ওচৰৰ পৰা দেখুৱাইছোঁ, চাওকচোন মই কিমানখিনি জোখত ৰাখিছোঁ আমখিনি। এয়া দেখিছেনে, ওচৰৰ পৰা দেখুৱাইছোঁ। এইটো জোখতে ৰাখিলে বেছি ভাল হয়। আৰু এইখিনি ঠাণ্ডা হোৱাৰ পিছত এনেকৈ টেমাত ভৰাই বহু দিনলৈকে এনেকৈ ৰাখিব পাৰে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পায়।